সকলোৱে আহিব ৰাসত নলবাৰী আৰু মজাকে সেই আৰু ব্লগবিলাক আৰু নতুনকৈ আৰম্ভ কৰিছে চাব আপোনালোকে মজা মজা এই জোন পুৰা চলি আছে নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস আমাৰ নলবাৰী ৰাস ও নলবাৰী ৰাস হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল গাইজ আজি আমি আপোনালোকক দেখাব যাই আছোঁ আমাৰ নলবাৰী ৰাস বিখ্যাত ৰাস আমাৰ নলবাৰীৰ বিখ্যাত ৰাসৰ কেনেকুৱা প্ৰস্তুতি হৈছে আপোনালোকক দেখাব যাই আছোঁ বলকচোন গাইজ দেখাই দিওঁ এইটো হৈছে আমাৰ নলবাৰীৰ আৰম্ভণি একদম আৰম্ভণি গেট গাইজ এইটো এয়া এইফালে গ্ৰন্থমেলা কেইনাৰ পৰা গ্ৰন্থমেলা 26 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে নলবাৰী ৰাস আৰু এইফালে গাইজ থিয়েটাৰবিলাকতো গমেই পায় নলবাৰী আৰু বিখ্যাত আৰু থিয়েটাৰৰ কাৰণে হওক বলক গাইজ দেখাই দিছোঁ কেনেকুৱা কি হয় গোটেই ভিডিঅ'খিনি ভিডিঅ' চালি গম পাব কি আছে এইবাৰ নলবাৰী ৰাসত গোটেইখিনি আপোনালোকক দেখাব চাম গাইজ আকাশৰ ভিউ নাছে কেনে চুপাৰ ভিউ হৈছে এটা এনকে মেইন হাৱাৰ পৰা নুমিয়ে পেৰাডাইজ ধাবাৰ কাষত এটা মস্ত ধুমা গেট দিছে গেটটোৰ তলেদি পাৰ হৈ গ'লোঁ আমি পাৰ হৈ এনেকৈ যাই আছোঁ ৰাস্তাৰ দুয়ো চাইডে গাইজ কি ধুনীয়া ধুনীয়া আৰু মানে থিয়েটাৰৰ পোষ্টাৰকেইটা মাৰি থৈ দিছে একদম জানোবা থিয়েটাৰে চলি আছে ইয়াতে সেনে লাগছে গাইজ আৰু কি কম ইমান ধুনীয়া লাগছে সূৰ্যৰ পোহৰটো গাছৰ ফাকৰ মাজেদি আহিছে আহি একদম ৰাস্তাটো কিবা বিউটিফুল বনাই পেলাইছে গাইজ একদম ধুনীয়া লগাই দিছে গাইজ এনেকৈ আমি সন্ধ্যা গেট পালোঁ গেট পাৰ হৈ আমি নলবাৰী এণ্ট্ৰি মাৰি দিলোঁ গাইজ নলবাৰীত এণ্ট্ৰি মাৰিয়েই মাজতে আমাৰ যিটো এই পুলিচ পইণ্ট বুলি কয় পুলিচ পইণ্টত আহি গ'লোঁ পুলিচ পইণ্টৰ কামখিনি এতিয়ালৈ ক্লিয়াৰ কৰিব পৰা নাই কাৰণ এনি টাইম ট্ৰাফিক থাকেই না এইটো ৰাতি কাম কৰি আছে এতিয়া দিনে ৰাতি কৰিব আজি কৰি কমপ্লিট কৰি দিব গাইজ 15 তাৰিখৰ পৰা 27 তাৰিখলৈকে আমাৰ নলবাৰীত ৰাস চলি থাকিব গাইজ ৰাসৰ এই সন্মুখৰ গেটটো এইবাৰ প্ৰথম বনাইছে গাইজ ইমান ধুনীয়া বনাইছে মানে এতিয়ালৈ ক্লিয়াৰেই নহ'ল তাতে ৰং চং কৰিলে বৰ ধুনীয়া লাগিল হয় আৰু আমি সোমাই আহিলোঁ গেটৰ মাজেদি আহিকে একদম মন্দিৰটো মেইন মন্দিৰ পালোঁ মেইন মন্দিৰত ইয়াতে গাইজ আগতে ইয়াতে হেৰি হৈছিল আপোনাৰ কি বুলি কয় ইয়াতে মণিহাৰী দোকান চোকান কিবা কিবি আছিল সেই জেগাত এইবাৰ কিবা বেলেগ এটা প্ৰচেষ্টা লৈছে আমি দাদাৰ পৰা জানো আহকচোন কি বনাব বিচাৰিছে আপোনালোকে এইটো আমাৰ দশাৱতাৰ এইটো ইয়াত হ'ব 10টা অৱতাৰ যিটো অৱতাৰ সেই অৱতাৰৰ মূৰ্তিকেইটা ইয়াতে যাব আৰু আমাৰ ষ্টলৰ কামবিলাক আমি ইতিমধ্যে কৰিছোঁ ষ্টলৰ কামখিনি সম্পূৰ্ণ আমাৰ কমপ্লিট 95% আমাৰ কাম শেষ আজি দিব কাম আৰু উদ্বোধন কেনে হ'ব এইটো উদ্বোধন অহা 15 তাৰিখ 15 তাৰিখে শুক্ৰবাৰে সন্ধিয়া 6 বজাত ঠিক আছে আৰু আমাৰ ঠিক আছে বাৰু মই দেখাই আছোঁ গোটেইখিনি ষ্টলবিলাক কেনেকুৱাকৈ প্ৰস্তুতি হৈছে গোটেইখিনি দেখাই আছোঁ আপোনালোকক আমাৰ নলবাৰী ৰাসৰ কৰ্মকৰ্তা এজনৰ পৰা জানি ল'লোঁ ৰাইজ কেনেকৈ কি হ'ব 15 তাৰিখে উদ্বোধন হ'ব উদ্বোধনী অনুষ্ঠানত থাকিব আমাৰ ৰামায়ণ চিৰিয়েলখন যিটো আছিল ৰামায়ণ চিৰিয়েলৰ কৰ্মকৰ্তাসকল গোটেইকেইটাই আহি উদ্বোধন কৰিব আৰু সেইদিনা অনুষ্ঠানো কৰিব সকলোৱে আহিব দেই চাবা এইটো বৰ্তমান সম্পূৰ্ণ হৈছে বাল্যলীলা তাৰপিছত এইবিলাক চাব পাৰে এতিয়ালৈ গোটেইখিনি ৰেডি হোৱা নাই ক'ৰবাত আপোনাৰ হেৰিৰ কাম বাকী আছে ৰঙৰ কাম কৰি আছে ক'ৰবাত স্থাপন কৰিব বাকী আছে এইবিলাক ৰঙৰ কাম বাকী আছে কিবা কিবি গাইজ গোটাই বাকৰাই থৈ দিছে গাইজ এয়াও এইফালে লিখি আছে কমপ্লিট হোৱা নাই একদম 15 তাৰিখে ৰেডি কৰি দিব গোটেই আছে আমাৰ মুখ্য কাৰ্যালয় বম কাৰ্যালয় বনাইছে এইবাৰ মুখ্য কাৰ্যালয় অইনবাৰ গাইজ এইটো চাইডে থাকে কিন্তু এইবাৰ এইটো চাইডে মূৰ্তিখিনি স্থাপন কৰিছে এইবাৰ এইটো চাইডে মস্ত ডাঙৰকৈ বনাই দিছে মুখ্য কাৰ্যালয় কিন্তু স্পেচ এইবাৰ গাইজ স্পেচ এইটো হৈছে একদম মেইন পূজা চূজা ইয়াতেই হ'ব গোটাই কাম চলি আছে পূৰা পূৰ্ণ গতিত কাম চলি আছে জাগাৰ এইবাৰ অভাৱ নাই আনলিমিটেড জাগা আছে গাইজ বৰ্তেকা কি বৰ্তেকা কি আছে তোমাৰ বৰ্তেকা চাইডত থৈ দিছে গাইজ ঐ আকৌ আকলাকে থৈ দিছে যুদ্ধৰ পৰা আহিলেন পাহান্তে সোমাই দিব গম্বাই দি মোৰ পিছফালে দেখছি না এইটো এটা মস্ত ডাঙৰ সাংস্কৃতিক অনুষ্ঠান চলাৰ কাৰণে এটা মঞ্চ বনোৱা হৈ আছে মঞ্চটো চাওকচোন কেনেকুৱা এটা বনাইছে আৰু মানে আমাৰ এইবাৰ কিজানি চবচে বেষ্ট হ'ব আৰু নলবাৰী ৰাসত চবচে বেষ্ট মঞ্চ হ'ব কিজানি এইবাৰ গাইজ এইবাৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰণে কোনো চিন্তা কৰিব নালাগে গাইজ একদম চুপাৰ স্পেচ টেনশ্যন নোহোৱাকৈ আপোনালোকে আৰামছে এফালেদি মূৰ্তি দৰ্শন কৰি সাংস্কৃতিক অনুষ্ঠানবিলাক উপভোগ কৰি যাব পাৰিব আৰুতো আছেই চাই সিফালে বাহিৰৰ ফালে এইটো আজিকালি ভিতৰত দিনে কৰিছে গোটাই মজাকৈ বনাই দিছে এইবাৰ এখন ওলাই যোৱা গেট বাহিৰত দিনে মানে সেইটো গেটেদি আৰু ভিৰ কৰিব নালাগে মেইন গেটটো দি আহি এফালেদি ওলাই যাব ওলাই যাই পেলাই ইফালে ষ্টেচনৰ পৰা সেইভাগে আপোনাৰ নানানটা ৰাস হেৰি থিয়েটাৰ চেটাৰ আছে আৰু এফালে দোকানবিলাক হ'ব
হ্যাঁ গাইজ দোকান এইফালে দোকানবিলাক হ'ব এই মানে হেৰি আচাৰ চাচাৰৰ দোকানবিলাক যি হয় গাইজ এইটো চাইডে হ'ব আৰু গোটাই এইবিলাক কেনেকৈ এটা স্পীডত কাম কৰি আছে গোটাই চবেই প্লাইৰে খেলা গোটাই প্লাইবোৰ্ডেদি চব ৰেডি কৰি আছে 15 তাৰিখৰ পৰা আৰু বিন্দা আছাতে মানুহ খোজ দিবা জাগা নহয় যাব আদি ৰঙালাওৰ ওপৰত কিন্তু বেলেগ বনাই দিছে হে গাইজ কি কপাল আৰু মই ভিডিঅ' লৈ থাকোঁতে আমাৰ ডিম্পুদা আহি গেল এটা ভিডিঅ' কৰি আছে ডিম্পুদা মজা এটা ভিডিঅ' বনাই আছে ইয়াৰে আমাৰ ৰাসৰ প্ৰস্তুতিৰ ওপৰত গাইজ ডিম্পুদাৰ ফেন আহি বললাকে আৰু ইয়াতে ডিম্পুদা ৰাসৰ প্ৰস্তুতিৰ বিষয়ে কি ক'বা মানে 1 বছৰ ৰখলো মানে যোৱাতে নলবাৰীৰ কাৰণে যিহেতু ৰাসটো আৰু কি বুলি ক'ম আৰু বহুত দিন পিছত মানুহে এনেকুৱাকৈ আমাৰ ৰাস আমাৰ মাজতেতো 1 বছৰ নহ'লেই এইবাৰ নতুনকৈ কৈছে একদম পূৰা জাকজমকৰ আমাৰ প্ৰস্তুতি চলি আছে সকলোৱে আহিব ৰাসত নলবাৰী আৰু মজাকে সেই আৰু ব্লগবিলাক আৰু নতুনকৈ আৰম্ভ কৰিছে চাব আপোনালোকে মজা এই ধুন পুৰা চলি আছে মই ডিম্পুদা যেতিয়া আৰম্ভ কৰিছিল তেতিয়াতে আৰম্ভ কৰিছিলে কিন্তু মাজতে কিবা কাৰণত অলপ এৰি দিলোঁ দিয়াৰ পিছত এতিয়া আৰু নতুনকৈ ষ্টাৰ্ট কৰিছোঁ গাইজ সেই গাইজ কি ক'ম ভাষা নাই ক'বাক লাগে গাইজ মই যেতিয়া এনেকৈ ড্ৰনেদি ভিডিঅ' কৰি আছিলোঁ ভিডিঅ' কৰি থাকোঁতে হঠাৎ কমবাৰ পৰা ডিম্পুদাই ভিডিঅ' কৰি আহি পেলাক গাইজ ডিম্পুদাৰ লগত কথা পাতি ভাল লাগিল অলপমান কথা পাতিলোঁ আৰু গাইজ আমাৰ নলবাৰীটো ওপৰৰ পৰা কেনে দেখি চাওকচোন ওপৰৰ পৰা কেনেকুৱা ভিউ এটা হৈছে এই গাইজ নলবাৰী পূৰ্ণগতিত ৰাসৰ প্ৰস্তুতি চলি আছে তাৰে ভিডিঅ'টো দিলোঁ ওপৰৰ পৰা কেনেকৈ দেখা হৈছে সেইটো দেখাই দিলোঁ গাইজ লাইট চাইটবিলাক কমপ্লিট হোৱা নাই জাষ্ট চেকিংহে চলি আছে তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাইছোঁ গাইজ যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই গাইজ কাৰণ ফুল ভিডিঅ' এটা আহি আছে একদম পূৰা ধামাকা এটা ৰাসে এটি ৰাসত কেনেকুৱা পৰিস্থিতি হ'ব একদম পূৰা ড্ৰনেদি পূৰা গোটেই ভিউ দেখাই দিম গাইজ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰে